পেহাক হস্পিটেলাইজড হৈ থকাই ৰাজু আজি হস্পিটেলত আছে। দিনত আন মানুহো আছিল যদিও এতিয়া সি অকলেই থাকিব ৰাতিটো। নিশা তেতিয়া 9 বাজিছিল। কেবিনত পেহাকক নাৰ্ছে আহি এবাৰ চাই গ'ল। পেহাকক সি কিছু খাদ্য খুৱাই আৰাম কৰিব দি সিও কেণ্টিনলৈ গ'ল। কেণ্টিনৰ পৰা আহোঁতে 10টা বাজিল। সি কেবিনত চাই দেখিলে পেহাক শুইছে। সি তাৰ গাৰ্লফ্ৰেণ্ড চাৰাক ফোন লগালে আৰু কেবিনৰ বাহিৰত থকা বেঞ্চিখনতে বহি কথা পাতিব ধৰিলে। বহু সময় কথা পতাৰ মূৰত সি তাৰ শৰীৰত বৰষুণৰ টোপাল অনুভৱ কৰিলে। কুকুৰৰ ভুকভুকনি মেঘৰ গাজনিৰে হঠাৎ তাৰ মনত বৰ অদ্ভুত এক অনুভৱ হ'ল, কিবা অচিন এক জয়াল অনুভৱ। কথা পাতি পাতি সি কেতিয়া হস্পিটেলৰ ছাদ পাইছিল গমেই পোৱা নাছিল। ফোনটো কাটি সি মোবাইলত সময় চালে আৰু তেতিয়া নিশা 2:15 হৈছিল। এক চেপা উত্তেজনাই তাক ক'ব নোৱাৰাকৈয়ে হেঁচি ধৰিলে। কুকুৰবোৰৰ ভুকভুকনি ক্ৰমে বাঢ়ি আহিছিল। আকাশখন যেন তাৰ মূৰৰ ওপৰতে বিজুলী ঢেৰেকনিৰে সৰি পৰিব তেনে অনুভৱ হ'ল তাৰ। লৰালৰিকৈ ছাদৰ পৰা যাবলৈ চিৰিৰ ওচৰ পাওঁতেই হঠাৎ এটি ছোৱালীৰ মাত শুনি সি ৰৈ গ'ল। দাদা, আপোনাৰ মোবাইলটো পাম নেকি? ৰাজে তাৰ সৰ্বশৰীৰত কাৰেণ্ট লগাৰ দৰে অনুভৱ কৰিলে। ঘূৰি চাই দেখিলে সঁচাই ছোৱালী এজনীয়ে তাৰ ফালে চাই ৰৈ আছে। বহুত ধুনীয়া নহয় যদিও মৰম লগা ভৰ যৌৱনা সুঠাম শৰীৰৰ ছোৱালী এজনী। নিস্তব্ধতা আঁতৰাই পুনৰ ছোৱালীজনীয়ে ক'লে, মানে দৰকাৰী ফোন এটা কৰি আছিলোঁ, চাৰ্জ শেষ হৈ মোবাইলটো অফ হৈ থাকিল। যদি বেয়া নাপায় 2 মিনিট আপোনাৰ ফোনটো দিব নেকি? ৰাজে মোবাইলটো তাইক দি দিলে। ছোৱালীজনীয়ে ৰাজৰ পৰা অলপ আঁতৰত থিয় হৈ কাৰোবাৰ লগত কথা হ'ব ধৰিলে। ৰাজৰ মনত এক কামনাৰ ভাৱ জাগি উঠিল। সি তাৰ শৰীৰৰ পৰা চকু আঁতৰাবই নোৱাৰা হৈ পৰিল। ছোৱালীজনীৰ চকু হঠাৎ ৰাজৰ ওপৰত পৰিল। ৰাজৰ নজৰ তাই ভালদৰে চিনিব পাৰিলে। তাই বিৰক্তিৰ ভাৱ দেখাই ৰাজক ফোনটো দি ক'লে, ধন্যবাদ। ইমান ৰাতি এনেকৈ ছাদত থকাটো ঠিক নহয়। এইখন হস্পিটেল। আপুনি য'ত থিয় হৈ আছে তাৰ তলৰ ৰুমটোতে এজনী ছোৱালীক পোষ্টমৰ্টেম কৰি আছে। ইমান ৰাতি কিছুমান শক্তিয়ে মুক্ত মনে ফুৰিব বিচাৰে। মানুহৰ পৰা আঁতৰত, সিহঁতৰ কামনা ভৰা চাৱনিবোৰৰ পৰা আঁতৰত, নিষ্ঠুৰ জোৰ জবৰদস্তিবোৰৰ পৰা আঁতৰত। তাই সেইখিনি কৈ চিৰিৰে নামি গ'ল। ৰাজে একো ধৰিব নোৱাৰিলে তাই সেইবোৰ কি ক'লে। সিও ছাদৰ পৰা নামি আহিল। তাইক আৰু সি দেখা নাপালে। কেবিনত সোমাই ৰাজ বিচনাত পৰিল। কিন্তু তাৰ চকুত ছোৱালীজনীৰ ছবি বাৰে বাৰে ভাহি আহিব ধৰিলে। ছোৱালীজনী কোন? ইমান ৰাতি তাই ছাদত আছিল যে? এইবোৰ ভাবি থাকোঁতেই তাৰো টোপনি আহিল। পিছদিনা দিনটো ব্যস্ততাৰে পাৰ হ'ব ধৰিলে। ৰাজৰ চকুৱে বাৰে বাৰে ৰাতি দেখা ছোৱালীজনীক বিচাৰি ফুৰিলে, কিন্তু এবাৰলৈও সি তাইক দেখা নাপালে। সন্ধিয়া নামি আহিল আৰু হস্পিটেলত মানুহৰ ভিৰো নাইকিয়া হ'ব ধৰিলে। পেহাকৰ বাবে অহা ঘৰৰ মানুহবোৰো উভতি গ'ল। আজি ৰাতিটো থাকি ৰাজ কাইলৈ উভতি যাব। সি সঁচাই অনুভৱ কৰিলে যে ৰোগীৰ লগত হাস্পতালত থকা মানুহবোৰো ৰোগীয়াই হৈ পৰিব লাগে। দিনটো লৰা ধপৰা আৰু ৰাতিও টোপনি ঠিক নহয়। পেহাক আদহীয়া মানুহ, কথাওনো কিমান পাতিব তেওঁৰ লগত। সন্ধিয়া মানুহৰ বিশেষ দৰকাৰো নাথাকে। নাৰ্ছে সময়ত আহি পেহাকক ইনজেকশ্যন, চেলাইন এইবোৰ দি যায়। মাজে মাজে মেডিচিন আনি দি থাকিবলগীয়া হয় মাত্ৰ।
পেচেণ্ট বেডৰ লগত কেবিনত থকা সৰু বিচনাখনত শুই শুই সি মোবাইলত ভিডিঅ' চাবলৈ ধৰিলে। হঠাৎ পেহাকৰ মাতত সি ঘপককৈ উঠি বহিল। বহু সময় শুই দিলোঁ নেকি পেহা? গমেই নাপালোঁ নহয় কেতিয়া টোপনি আহি গ'ল। হোলি একো নহয় দে, নাৰ্ছে ঔষধ আনিব টেবুলত কাগজ এখন দি গৈছে। ঠিক আছে পেহা, মই এতিয়া আনি আছোঁ ৰ'বা। তেতিয়া নিশা 9 বাজো বাজো সি হস্পিটেলৰ ফাৰ্মাচীৰ পৰা ঔষধখিনি লৈ আহিল আৰু পেহাকক খুৱাই সিও ভাত খাবলৈ কেণ্টিনলৈ গ'ল। আজি এটা বেলেগ অনুভৱে তাক আমনি কৰিছে। কিবা এক গধুৰ বিষাদভাৱে মনটোক বাৰে বাৰে অশান্ত কৰি তুলিছে। কেণ্টিনৰ পৰা আহি পেহাকক এবাৰ চাই ছাৰাক মেছেজ দিবলৈ কেবিনৰ বাহিৰৰ বেঞ্চিখনতে সি বহিল। কিছু সময় মেছেজ কৰাৰ পিছত তাৰ এনে লাগিল কোনোবা যেন তাৰ পিছফালে আছিল। পিছফালে চাই দেখিলে তাৰ নিচেই কাষত কালি ছাদত দেখা ছোৱালীজনী থিয় হৈ আছে। ক'ব নোৱাৰাকৈ তাৰ কামুক চাৱনিয়ে ছোৱালীজনীৰ শৰীৰৰ প্ৰতিটো অংগকেই স্পৰ্শ কৰি গৈছিল। ছোৱালীজনীয়ে বিৰক্তিৰ ভাৱ প্ৰকাশ কৰি তাক মাত লগালে। কি খবৰ ৰাস্তা? তুমি মোৰ নামটো কেনেকৈ জানিলা? কিয়? আপোনালোকৰ ঘৰৰ মানুহবোৰেতো আপোনাক তেনেকৈ মাতিছিল। তুমি কেতিয়া শুনিলা? মইতো তোমাক দেখা নাছিলোঁ। মই দেখিছিলোঁ, কিন্তু কথা নহ'লো। মানে ইমানবোৰ মানুহ মোৰ ভাল নালাগে। সিহঁতৰ কামনা ভৰা নজৰবোৰ মই সহ্য কৰিব নোৱাৰোঁ। ছোৱালীজনীৰ কথাখিনিয়ে ৰাজক সচেতন কৰি তুলিলে। তাৰ এনে লাগিল ছোৱালীজনীয়ে যেন তাৰ মনৰ উমান পায়ে কথাখিনি কৈছে। আজি ছাদলৈ যোৱা নাই যে? নাই, এনেই। কালি বৰ ভয় খালে নেকি? নাই, কিয় ভয় কৰিম? তেন্তে বলক যাওঁ, ইয়াত মোৰ উশাহ বন্ধ হ'ব খোজে। ছোৱালীজনীয়ে চিৰিৰ ওপৰলৈ যাবলৈ ধৰিলে আৰু ৰাজ পিছে পিছে গ'ল। তাৰ সমস্ত শৰীৰ কিবা এক শক্তিয়ে বন্দী কৰি পেলাইছিল। ৰাজে ছাদলৈ গৈ দেখিলে তাই তাৰ ফালে পিছমুখ হৈ দূৰলৈ চাই থিয় হৈ আছে। কুকুৰৰ ভুকভুকনিয়ে চুবুৰীত গণ্ডগোলৰ সৃষ্টি কৰিছিল। সি পাছফালৰ পৰাই তাইক সাৱটি ধৰিলে আৰু পিছ মুহূৰ্ততেই এক প্ৰচণ্ড আঘাত সি অনুভৱ কৰিলে। পিছদিনা নিশা 10 বাজিছিল। ৰাজে চকু মেলি নিজকে ICU ৰুমৰ বেডত পালে। চেঞ্জ অহা খবৰটো লগে লগে নাৰ্ছে ডক্তৰ আৰু পৰিয়ালক দিবলৈ গ'ল। তাৰ মাক দেউতাক ডক্তৰ লৰালৰিকৈ আহিল। মোৰ কি হৈছে দেউতা? নাজানো বোপা, ৰাতিপুৱা তোক কোনোবাই ছাদত পৰি থকা দেখি খবৰ দিলে। ডক্তৰে তেতিয়াৰ পৰাই চিকিৎসা কৰি আছে। ভগৱানক ধন্যবাদ, তোৰ যে তত আহিল। ছাদৰ কথা শুনিয়েই ৰাজ আকৌ ঘামি উঠিল। তাৰ ভালকৈ মনত পৰিল কালি সি ছোৱালীজনীক সাৱটি ধৰিছিল। তাৰ মুখখন সলনি হৈ পৰিছিল। চকু দুটা জ্বলি থকা জুইৰ দৰে দেখা গৈছিল আৰু এক প্ৰচণ্ড আঘাতত সি মাটিত ঢলি পৰিছিল। ডক্তৰে মাক দেউতাকক বাহিৰলৈ যাব দিলে আৰু ৰাজক ইনজেকশ্যন দি ডক্তৰো ICU ৰুমৰ পৰা ওলাই গ'ল। হঠাৎ ৰাজৰ চকুত পৰিল দেউতাকে তাৰ বিচনাত এৰি যোৱা পেপাৰখনৰ প্ৰথম পৃষ্ঠাৰ এটা হেডলাইন আৰু এখন ফটো। ছাদত দেখা সেই ছোৱালীজনীৰ ফটো লগত 5জন হেণ্ডকাফ লগোৱা ডেকা ল'ৰা। সুনিতা চৌধুৰীক ধৰ্ষণ কৰি হত্যা কৰা 5জন অপৰাধীক গ্ৰেপ্তাৰ। ৰাজৰ হাৰ্টবিট বাঢ়ি গ'ল। উশাহ ল'বই পাহৰি গ'ল সি। জ্বৰ ঘামে সি তিতি যাবলৈ ধৰিলে। সি তাৰ পিছফালে কোনোবা থকাৰ উমান পালে। ভয়ত তাৰ অণ্ঠকণ্ঠ শুকাই যাব ধৰিলে। কাৰোবাক মাতিবলৈও তাৰ শক্তি নোহোৱা হৈ পৰিল। কিবাকে সি অকণমান সাহস গোটাই পিছফালে চালে।
তাইৰ পিছফালেই থিয় হৈ আছে তাৰ কি বিকট চাৱনিৰে। ৰাজদা ভয় কৰিছে? আপোনালোকেও ভয় কৰে? কিয় ভয় কৰিছে? ক'ত গ'ল আপোনাৰ সেই কামনা ভৰা চাৱনি? চাওক, মোৰ শৰীৰটো হেঁপাহ পলুৱাই চাওক। সেই পাছজনে মোক শেষ কৰি পেলালে। বনৰীয়া জন্তুৰ দৰে ফালি চিৰি মাৰি পেলালে মোক। মোৰ কি দোষ আছিল? কেৱল ছোৱালী হোৱাই কি মোৰ দোষ? আপোনালোকৰ দৰে কিছুমানৰ আমাৰ ওপৰত বেয়া চাৱনি কিয়? উফ, কি লেতেৰা চাৱনি। সেই পাছজনৰ দৰেই আপুনিও দোষী। আপুনিও শাস্তি নিশ্চয় পাব। হঠাৎ ৰাজৰ বুকুখন কিবা শক্তিয়ে হেঁচা মাৰি ধৰিলে। যন্ত্ৰণাত চটপটাই সি মজিয়াত ঢলি পৰিল। তাৰ হৃদপিণ্ডৰ ধপধপনি স্তব্ধ হৈ গ'ল আৰু শান্ত হৈ মজিয়াতে পৰি ৰ'ল তাৰ অচল শৰীৰ।